আমি প্ৰথমবাৰ মানে ব্লগ দিছোঁ প্ৰয়াস কৰিছোঁ মানে বিশেষকৈ এনে কাম মানে আচল কথাটো হ'ল আমি যে এতিয়া হাই ছেকেণ্ডেৰী এক্সাম দিলোঁ মানে আমাৰ ছায়েন্সৰ খালি নমস্কাৰ মোৰ কাৰ্চেণ্টাৰ চেনেল আপোনালোকক স্বাগতম জনাইছোঁ আজি মই প্ৰথমবাৰৰ কাৰণে আজি ফেচ ব্লগ দিবলৈ চেষ্টা কৰিম আজি মানে যাবলৈ চেষ্টা কৰিছোঁ আমাৰ বগীৰতে আমাৰ বন্ধু যিটো তোমাৰ মানে বাৰ্থডে আছে তো বলক আৰু লগতে মোৰ লগত আছে আমাৰ একে polplus চেনেল য'ত মাৰ্বেল ভিডিঅ'ৰ ওপৰত মানে ভিডিঅ' বনায় মানে যিকোনো মুভিৰ ওপৰত বনোৱাইছোঁ মই বেছিকৈ বলক আজি আৰম্ভ কৰোঁ আমি এতিয়া গাড়ীত উঠিব লৈছোঁ বৰ্তমান গৈ আছে এতিয়ালৈকে বিচাৰি পোৱা নাই তো আগবাঢ়ি গৈ আছোঁ চাই থাকক ফাৰ্ষ্ট টাইম আহিছে নহয় নহ'লে এই ফ্লেছটো অন কৰি লৈছোঁ নি এনেই বগীবিল নামিছোঁ এতিয়া আমি ঘৰলৈ যাম বোলো গৈ আছোঁ আমি মানে বৰ্তমান আমাৰ লগৰজনৰ ঘৰটো চিনি নাপাওঁ তো গৈ আছোঁ ফোনো কৰিছোঁ এতিয়া আৰু আগলৈ যাবলৈ কৈছে এটা লেবৰেটৰীৰ আগত তো আমি গৈ আছোঁ আৰু আগলৈ চাই থাকিব আমাৰ ভিডিঅ'টো মানে আমাৰ লগৰজনৰ নাম আছিলে জিতু সোণোৱাল একচুৱেলি আগত মই আপোনালোকক বহুত ভুলভাৱে ক'লোঁ মানে একচুৱেলি বাৰ্থডে নাছিলে তেওঁৰ মানে ভণ্টিজনীৰ কিবা তুলনীয়া বিয়া তো তাকে আৰু এনে বাগানে আৰু এতিয়া বগৰী অলপ খাই আছোঁ আৰু ইহঁত ক'ত পালে বোলে তাত ৰখি আছে বৰ্তমান আনিবলৈ লগৰজন আহি আছে তাত তো এয়া আপোনালোকে দেখিছে এই আমাৰ যাম এতিয়া আমি যাম আমি বৰ্তমান ইয়াৰ পৰা এই তৰ কি ৰঙাজান নে কি আমি এতিয়া বহুত সময়ৰ পিছত পালোঁ আমি পালোঁ তো ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ